গাইজ কি খবৰ আপোনালোকৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আজিৰ বিশেষ হিচাপে মই যাম আজি মই মানে বজাৰত যাম আৰু বস্তু কেইটামান আনিব লগা আছে বস্তু কেইটা আনিম আৰু দেখাম তাৰ পাছত আৰু ৰেচিপিটা আছে দেখাম আৰু ফাৰ্ষ্ট টাইম যাওঁ বলো বজাৰৰ পৰা আহোঁগৈ বজাৰ মানে মই শ্বপিং কেইটামান কৰিম মোৰ কাপোৰ কেইটামান আৰু চেণ্ডেল এনেকৈ কেইটামান কিনিব লগা আছে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ মই আহিছোঁ বজাৰলৈ অলপ পৰ্দা বজাৰ কৰিলোঁ দেখুওৱা নহ'ল ইয়াতে পৰ্দা আছে ঘৰত গৈ দেখাই আছোঁ আৰু এতিয়া চেণ্ডেলৰ দোকানত আহিছোঁ চেণ্ডেল চাইছে ভণ্টিয়ে ইয়াতে বহুত চেণ্ডেল আছে গোটেই চেণ্ডেল ইয়াত চেণ্ডেলৰ বাহিৰে একো নাথাকে চব চেণ্ডেলেই থাকে আৰু কাপোৰ ল'লোঁ মই দেখুৱাই নহ'ল তাত মানে সুবিধা নহ'ল ভিডিঅ' কৰা তো এতিয়া চাই লওঁ চেণ্ডেল কেইযোৰ चप्पल ताई क्रिम्पिंग मेचिन এটা ল'ব সোমাইছে ষ্ট্ৰেটনাৰ এটা লৈছে ক্ৰিম্পিং মেচিন লাগে এবাৰ আৰু মোৰ লগৰজনীও আহি আছে তাইক আহালে বাচ্চাই আছো মই এই ৰাস্তা বাহিৰত ইমান ৰ'দ দি আছে হাই 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 তোমাক লগ পালো লগ পাই গ'লো আজি ধৰি দোকান এখন আছে জোতা কিনিব যাম এই জোতা দিম কিন্তু কেতিয়া পাব লাগিব এতিয়া এতিয়া আকৌ চেণ্ডেলৰ দোকানৰ ফালে আহি গ'লোঁ মানে এই লগ পালোঁ যে এই ভাবিলে তাইও চেণ্ডেল কিনিব মানে যে মই কিনা নহ'ল সেইকাৰণে আহি আছোঁ আকৌ কিনো চেণ্ডেল ফাইনেলি আহি পালোঁ সি ডাৰ্লিঙে চেণ্ডেল কিনিব আহিবানে নাহা আহানে নাহা মোৰ মানে অকণমান হাঁহি উঠা কথা মই ওখ জোতা বিচাৰিছিলোঁ ওখ পামছোঁ ওখ চেণ্ডেল নাই ওখ চেণ্ডেল বিচাৰি বিচাৰি মই নাছিলে সেইকাৰণে নল'লোঁ আকৌ পাছত আহিব লাগিব ল'বৰ কাৰণে মানে মোৰ লগত এনেকুৱাই হয় সদায় কাপোৰ থাকে চাদৰ মেখেলাৰ পৰা আদি কৰি চব থাকে ইয়াতে ৰাস্তাৰ কাষতে আছে বজাৰ হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ দেখাই আছোঁ কি কি কিনিলোঁ হাই গাইজ আহি পালোঁহি ঘৰ আৰু ফ্ৰেছ হ'লোঁ মই ভাত পানী খালোঁ খাই লৈ মই ভাবিলোঁ বস্তুকেইটা এতিয়া দেখাই দিওঁ আৰু ই টোপনি গৈ আছিলে এতিয়া উঠি আহিছে এই বস্তুকেইটা তেনেহ'লে আৰম্ভ কৰোঁ দেখুৱা এইটো হৈছে ক্ৰিম্পিং মেচিনটো যিটো লৈছিলোঁ বুলি কৈছিলোঁ 2000 লৈছে আৰু মই অলৰেডি অলপমান কৰি চালোঁ আৰু বস্তুটো ভাল হয় মই কৰিলোঁ ভালকৈ কৰা নাই অলপ চলপ কৰিলোঁ আৰু এইটো 1 year ৱাৰেণ্টি আছে আৰু এতিয়া দেখাব লৈছোঁ পৰ্দাখিনি দেখাওঁ ইয়াক অলপ থৈ লওঁ ই বৰ ডিষ্ট্ৰ কৰি আছে সেইকাৰণে ইয়াক থৈ লওঁ তো পৰ্দাখিনি দেখাই আছোঁ পৰ্দাখিনি হৈছে এইখিনি পৰ্দা মই বহুতকেইটা কালাৰ পাইছিলোঁ তাৰ ভিতৰত মই এইটো কালাৰ চুজ কৰিলোঁ বাকীকেইটা ভাল লাগিছিল যদিও মোৰ মানে এই পেইণ্টেডখিনি পচন্দ হোৱা নাছিল নল'লোঁ আৰু মই দেখুৱাও নহ'ল আপোনালোকক মই ভাবিছিলোঁ অলপমান ব্লগটো ষ্টাৰ্ট কৰোঁ সেইখিনিৰ পৰা কিন্তু বহুত মানুহ ভিৰ আছিলে সেইবাবে মই তাত নকৰিলোঁ আৰু এতিয়া মই দেখাইছোঁ কেনে লাগিছে জনাব এতিয়া 4 পিচ লৈছোঁ আনফালে চেণ্ডেল লোৱা হ'ল আৰু সেয়া হৈছে এইকেইযোৰ চেণ্ডেলকেইযোৰ খুবেই ভাল লাগিল মোৰ সেইবাবে ল'লোঁ আৰু ইয়াৰ পৰা দুযোৰ ভণ্টিৰ আৰু এযোৰ মোৰ হয় মই হিল শ্বু চাইছিলোঁ আৰু নেপালোঁ বাবে মই নল'লোঁ পাছত ল'ম আৰু ইয়াৰ পাছত মই ৰেচিপি এটা আগবঢ়াইছোঁ মটন লিভাৰ কাৰী তেনেহ'লে আহক ভিডিঅ'টো আজি মই বনাব লৈছোঁ মটন লিভাৰ আৰু এই মটন লিভাৰখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু ইয়াৰ পাছত দেখাই আছোঁ আহক লৈছোঁ 3টা আৰু ইয়াতে আদা নহৰু আৰু জলকীয়া অলৰেডি কেৰাহী গৰম হৈ গ'ল এতিয়া মই তেল দি দিছোঁ
আৰু এতিয়া তেল গৰম হোৱাৰ বাবে অলপমান অপেক্ষা কৰোঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই জিৰা দিছোঁ, সামান্য পৰিমাণৰ চেনি, এই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হ'ব বাবে দিছোঁ। বেছি দিব নহ'লে মিঠা হৈ যাব, অলপমান দিব লাগে। এইখিনি অলৰেডি ৰঙচুৱা হৈ গ'ল, এতিয়া মই এইখিনি নহৰু আদা পেষ্টখিনি দি দিছোঁ। ইয়াৰ লগতে অলপমান হালধি দি দিওঁ। পুৰি জিৰা গুড়ি আৰু মিট মছলা এইখিনি ইয়াত ঢালি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভাজি থাকিম এনেকৈ। আলু নহয় ওলকবি দি দিছোঁ আৰু এতিয়া ঢাকন লগাই দিওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ইয়াৰ টোপনি ধৰিছে, শুৱাই দিওঁগৈ। চাওঁগৈ, কামুৰি আছে মোক কেনেকৈ, তাৰ দাঁত গজি আহিছে যে মোক কামুৰি থাকে নেকি কামৰ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেল যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে, পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ, বাই বাই।